নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। মই দিবেন্দ্ৰ আৰু আপোনালোকে চাই আছে MN আছাম ইউটিউব চেনেল। আজি আপোনালোকক খুবেই এটা ইম্পৰ্টেণ্ট আৰু খুবেই ধুনীয়া লগা টিপছ এণ্ড ট্ৰিক্সৰ বিষয়ে জনাম, যিটো টিপছ এণ্ড ট্ৰিক্স আপোনালোকৰ কাৰণে বহুতেই প্ৰয়োজন। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব বুলি আশা ৰাখিছোঁ। যদি ভিডিঅ' চাই ভাল পায় লাইক কৰিব, চেনেলটো নতুনকৈ সোমালে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেনেহ'লে বলকচোন আজিৰ এই ট্ৰিক্সটোনো কি জানি লওঁ। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক আজি এটা এপছৰ বিষয়ে ক'ম। সেই এপছটোৰ নাম হৈছে Click2Chat। সেই এপছটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিব। এপছটোৰ MB একেবাৰে কম হয়, 1 MBৰ তলত হয়। আৰু এই এপছটোৰ উপকাৰিতা কি মই তাকেই আজি জনাম, আৰু এপছটোৰ দ্বাৰা কি কৰিব পাৰিব গোটেইখিনি ক'ম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। এই এপছটো আপোনালোকে প্লে ষ্টৰত পাই যাব। যদি আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকত গৈ ডাউনলোড নকৰে, আপোনালোকে ডাইৰেক্ট গৈ ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব প্লে ষ্টৰৰ পৰা। প্লে ষ্টৰত যোৱাৰ পিছত আপোনালোকে লিখিব Click2Chat। ক্লিকটো লিখাৰ লগে লগে আহি যাব ইয়াতে Click2Chat। আপোনালোকে চাৰ্চ কৰাৰ প্ৰথমতে আপোনালোকে দেখা পাব Click2Chat স্মেল নো এডছ। ঠিক আছে, ইয়াতে বহুত সৰু এপছ হয়। এইটো মোৰ প্ৰথমৰ পৰা ডাউনলোড হৈ আছে। এইটো লগোটো আপোনালোকে চাই লওক, প্ৰথমৰ পৰা ডাউনলোড হৈ আছে। চ' এইটো কাৰণে মই অ'পেন কৰি দিম। আৰু ইয়াৰ আপোনালোকৰ যদি ডাউনলোডটো আপোনালোকে চাই, ইয়াতে ডাউনলোডটো চাওক 5 মিলিয়ন প্লাছ হৈ আছে। দেখিছে, বহুত ডাউনলোড হৈছে আৰু ফিডবেকো ভাল আছে 4.6 আৰু 1 MBৰ তলত হয়। আপোনালোকে কি কৰিব, এইটো অ'পেন কৰি দিব। অ'পেন কৰি দিয়াৰ লগে লগে মেইন ইণ্টাৰফেচটো হৈছে এপছটোৰ এইটোৱেই, বেলেগ আৰু একো নোলায়। ইয়াতে মই কওঁ আপোনালোকক যে কিহৰ কাৰণে এই এপছটো, যোনে আপোনালোকৰ ধৰি লওক বেলেগ এটা নাম্বাৰত আপোনালোকে কিবা এখন ফটো বা কিবা এটা ছেটিং কৰিব লগা থাকিলে, আপুনি সেই নাম্বাৰটো ছেভ নকৰাকৈ হোৱাটছএপৰ পৰা কেনেদৰে হোৱাটছএপৰ পৰা সেই নাম্বাৰটো আপোনালোকে যদি ছেভ কৰি নলয়, হোৱাটছএপত কি হয়, আপোনালোকে একো পঠাব নোৱাৰে। গতিকে এই ট্ৰিক্সটোৰ দ্বাৰা, এই এপছটোৰ দ্বাৰা আপোনালোকে কি কৰিব পাৰিব, হোৱাটছএপত নাম্বাৰটো ছেভ নকৰিলেও আপোনালোকে ইয়াতে ডাইৰেক্টলি নাম্বাৰটো দি দিয়াৰ লগে লগে ইয়াতে আপোনালোকে 91 টাইপ কৰিব, আৰু ইয়াতে আপোনালোকে যোনটো নাম্বাৰ দিব সেই নাম্বাৰটো আপোনালোকে টাইপ কৰি দিব। নাম্বাৰ টাইপ কৰি দিয়াৰ লগে লগে ইয়াতে ডাইৰেক্ট দেখাব তলত অ'পেন। ঠিক আছে, অ'পেন বুলি ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ডাইৰেক্টলি হোৱাটছএপলৈ লৈ যাব, আৰু আপোনালোকে হোৱাটছএপৰ পৰা ডাইৰেক্টলি আপোনালোকে কি কৰিব পাৰিব, ছেভ নকৰাকৈ ডাইৰেক্ট ফটো, মেছেজ, ধুনীয়াকৈ ভিডিঅ' যি শ্বেয়াৰ কৰে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। একেবাৰে ধুনীয়া এপছ হয়, আৰু ইয়াতে কোনো ধৰণৰ এড দেখা নাপায়। এই এপছটোৰ দ্বাৰা আপোনালোকে কোনো ধৰণৰ ইয়াতে এডভাৰটাইজমেণ্ট নাহে, সেইটোৰ কাৰণে বহুতেই ভাল হয়। গতিকে আপোনালোকে ইউজ কৰি চাওক, যোনবিলাকৰ ইউজ কৰি চাওক আৰু কেনেকুৱা পায় কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব নাপাহৰিব। তেনেহ'লে বন্ধুসকল আজিলৈ ইমানেই, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আহি আছোঁ। তেতিয়ালৈ বাই বাই।